Hello students, hope you all are good. আশা কৰো সকলো ভালে আছে. So in the previous class আমি কি আলোচনা কৰিলো, what are the chemical reactions and what are the chemical equations we already discussed in the previous class, is not it? So আজি আমি আলোচনা কৰিম types of chemical reactions. So today you are going to learn about the types of chemical reactions, is not it? So আজি তোমালোকে গম পাবা what is the chemical reactions, types of chemical reactions. Since chemical reactions কি হয় সেইটো আমি ফাৰ্ষ্ট ক্লাছতে আমি অলৰেডি গম পালোঁ, হয় নহয়? চ' আজি আমি গম পাম ৰাসায়নিক বিক্ৰিয়াৰ বিভিন্ন প্ৰকাৰসমূহ. অ'কে, চ' হোৱাট এভাৰ আই উইল টিচ, লিসেন কেয়াৰফুলি, and there is given the types of chemical reactions. Okay, so we have learned in the class 9 that during a chemical reactions atoms of one element do not change into those of another elements, nor do atoms disappear from the mixture or appear from elsewhere. Actually, chemical reactions involve the breaking and making the bonds between the atoms to produce new substance. So 9 ক্লাছ 9ত আমি গম পাইছিলোঁ বা কেমিকেল ৰিয়েকশ্যনছৰ বিষয়ে গম পাইছিলোঁ যে কি গম পাইছিলোঁ, এটমছ মানে পৰমাণু, পৰমাণু হয়। এই পৰমাণুৱে এটা ছাবষ্টেঞ্চৰ পৰমাণুৱে আন এটা ছাবষ্টেঞ্চৰ পৰমাণুৰ লগত এটা যি বন্ধন বা কেমিকেল বণ্ডিং ক্ৰিয়েট কৰি এটা নতুন ছাবষ্টেঞ্চ ক্ৰিয়েট কৰে, সেইখিনি আমি অলৰেডি ডিছকাছ কৰিছিলোঁ বা অলৰেডি আমি ক্লাছ 9ত পাই আহিছোঁ। ইয়াত সেইটো বুলিয়ে দিছে, হয় নে নহয়? চ' এইটোকে গম পালোঁ যে কেমিকেল ৰিয়েকশ্যনছ কি হয়, এটা ছাবষ্টেঞ্চৰ আন এটা ছাবষ্টেঞ্চৰ এটমছবোৰে এটা আনটোৰ লগত বন্ধন মানে বণ্ডিং ক্ৰিয়েট কৰি এটা নতুন ছাবষ্টেঞ্চ ক্ৰিয়েট কৰে, বা এটা ছাবষ্টেঞ্চে আন এটা ছাবষ্টেঞ্চৰ কোনো এটা এটমছৰ এটাক আঁতৰাই লৈ আন এটা এটমছৰ লগত মানে পৰমাণুৰ লগত বন্ধন বা কেমিকেল বণ্ডিং ক্ৰিয়েট কৰি যিটো এটা নতুন ছাবষ্টেঞ্চ ক্ৰিয়েট কৰে, সেইখিনি অলৰেডি আমি ডিছকাছ কৰিছিলোঁ, হয় নে নহয়? চ' কেমিকেল ৰিয়েকশ্যনত ইয়াত এটা এটমছে আন এটা কোনটো এটমছৰ লগত কোনটোক আঁতৰাই দিলে, কেনেধৰণে ক্ৰিয়া কৰিলে কি আমি পাম, তাত কি উৎপন্ন হ'ব, সেইখিনি ওপৰত নিৰ্ভৰ কৰি আমাৰ ইয়াত কেইটামান টাইপছ অফ কেমিকেল ৰিয়েকশ্যনছ আমি বহুতো কেইটামান কেমিকেল ৰিয়েকশ্যনছ পাম যি আজি আলোচনা কৰিম। চ' ইয়াৰ আমাৰ ফাৰ্ষ্ট দিয়া আছে কম্বিনেশ্যন ৰিয়েকশ্যন। ইয়াক অসমীয়াত কি বুলি কয়, সংযোজন লিখাত অলপ অসমীয়াত হেৰি হৈছে, সংযোজন বিক্ৰিয়া বুলি কয়। অলৰেডি তোমালোকে কিতাপখন মই পঢ়াই যাওঁতে কিতাপখন মেলি চাবা, সেইটো জাষ্ট ৰিভিজন হ'ব। মই যি পঢ়াই যাওঁ কিতাপখন মেলি ল'লে তোমালোকৰ সুবিধা হয়। চ' মই যিখিনি পঢ়াই যাওঁ লগতে কিতাপখনো চাবা, তোমাৰ স্ক্ৰীণখনো চাবা মোবাইলৰ পৰা হেৰি হওক, যাতে তোমালোকৰ কিতাপখনতো লগে লগে পঢ়াই গ'লে যিখিনি বস্তু আছে নুবুজা আছে সেইখিনিও ক্লিয়াৰ হৈ যাব, হয় নহয়? চ' সেইটোকে ক'ম। চ' ইয়াতে দিয়া আছে কম্বিনেশ্যন ৰিয়েকশ্যন, ইয়াত অৰ্থাৎ অসমীয়াত কি বুলি কয়, সংযোজন বিক্ৰিয়া বুলি কয়। এতিয়া কম্বিনেশ্যন বা সংযোজন মানে ৱৰ্ডটোৰ পৰা আমি কিছুমান যে আইডিয়া কৰিব পাৰিছোঁ যে সেইটো কেনেকুৱা ধৰণৰ কেমিকেল ৰিয়েকশ্যন হ'ব। ইয়াতে কম্বিনেশ্যন ৰিয়েকশ্যন মানে কি, এটা আনটোৰ লগত কম্বাইন কৰিব বা সংযোজন কৰিব, এটা এটমছে আন এটাৰ লগত সংযোজন কৰি এটা নতুন প্ৰডাক্ট ক্ৰিয়েট কৰিব, সেইটোৱে হৈছে তেনেকুৱা ধৰণৰ কম্বিনেশ্যন ৰিয়েকশ্যনছ, হয় নহয়? জাষ্ট ক'ব গ'লে ইয়াত ডাইৰেক্টলি ক'ব গ'লে ডেফিনেশ্যন কৰিবলৈ গ'লে, ইটছ আ ৰিয়েকশ্যনছ ইন হুইচ এ ছিংগল প্ৰডাক্ট ইজ ফ্ৰম টু অৰ মোৰ ৰিয়েক্টেণ্ট ইজ ন'ন এজ দ্য কম্বিনেশ্যনছ ৰিয়েকশ্যনছ। এটা দিয়া আছে, ইয়াত কি দিছে যে এটা নতুন ছিংগলছ প্ৰডাক্ট ইজ ফ্ৰম এটা নতুন এটা ছিংগল প্ৰডাক্ট, এটাই প্ৰডাক্ট সামগ্ৰী সৃষ্টি হ'ব, আৰু যিটোৱে টু আৰু মোৰ ৰিয়েক্টেঞ্চ মানে দুটা বা তাতোতকৈ বেছি ৰিয়েক্টেঞ্চ মানে বিক্ৰিয়কে মিলি লৈ পেলাই এটা নতুন ছিংগল প্ৰডাক্ট ক্ৰিয়েট কৰিব, এণ্ড সেই কেমিকেল ৰিয়েকশ্যনটোকে হ'ব কম্বিনেশ্যনছ ৰিয়েকশ্যনছ। অ'কে, চ' ফাৰ্ষ্ট দেয়াৰ ইজ গিভেন দ্য এক্সাম্পল হেয়াৰ, এক্সাম্পল দিয়া আছে। এক্সাম্পলটো দিয়া আমি ভালকৈ বুজি পাম যে কিয় দিয়া আছে। কেলছিয়াম অক্সাইড ৰিয়েক্ট vigorously with water to produce slag lime, মানে slag lime হৈছে কেলছিয়াম হাইড্ৰক্সাইড। অ'কে, চ' ৰিলিজিং এ লাৰ্জ এমাউণ্ট অফ হিট, তাৰ লগতে কি হয়, এটা প্ৰকাণ্ড মানে প্ৰচুৰ পৰিমাণে হিট বা আমাৰ তাপ উৎপন্ন কৰে। চ' ইয়াতে কি হৈছে, কেলছিয়াম অক্সাইডৰ ৰাসায়নিক সংখ্যাত
কি হৈছে CaO ইয়াক কুইক লাইম বুলি কয় আৰু সেই কুইক লাইমে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰি স্লেক্ট লাইম উৎপন্ন কৰিলে ইয়াত কি হৈছে চোৱা কেলছিয়ামটো আছেই হয় না কেলছিয়াম ইয়াত আছে অক্সিজেন আৰু হাইড্ৰজেন দুটা মানে কি হয় এটা আনৰ লগত পৃথক হোৱা নাই গোটেইখিনি এটা কম্বাইন হৈ গৈছে এটা বন্ডিং ক্ৰিয়েট হৈছে তাৰ গোটেইখিনি এটা লগত এনেকৈ পাই গৈছে হয়নে চ' এনেকুৱা ধৰণৰ ৰিয়েকশ্যনক আমি কি বুলি ক'ম কম্বিনেশ্যন ৰিয়েকশ্যনছ বুলি ক'ম ঠিক আছে আৰু এটা আগৰ ক্লাছত বা আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে ফাৰ্ষ্ট এক্টিভিটি 1.1তে কি আছিলে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে মানে নহয় সেইখিনি আমি অলৰেডি আমি ডিছকাছ কৰিছিলোঁ Mg+O2 এইখিনি আমি কি পাইছিলোঁ MgO মানে মেগনেছিয়াম অক্সাইড সেইটো এটা কি হয় এক ধৰণৰ প্ৰকাৰ ক'ব গ'লে কম্বিনেশ্যন ৰিয়েকশ্যন অ'কে in the next page there is given another example here let us discuss more example of combination reaction so here দিয়া আছে এইখিনি ভালকে পঢ়িলে বুজি পাবা so মই জাস্ট তোমাৰ কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ চাম ওকে so ইয়াতো যদি কিবা প্ৰবলেম থাকে you can comment in my comment box okay so ইয়াতে আৰু এটা দিয়া আছে কেবা ধৰণৰ দিয়া আছে এক্সাম্পল দিয়া আছে let us discuss more example আৰু এক্সাম্পল দিয়া আছে বাৰ্নিং অফ কোল so কয়লা আমি জানো কয়লা জ্বলালে কি হয় কলা ধোঁৱা উৎপন্ন হয় আৰু সেই কলা ধোঁৱাটোৱে হৈছে কাৰ্বন ডাই অক্সাইড so তাত কোল মানে কয়লাত বিশেষ এটা পদাৰ্থৰে সৃষ্টি হয় সেইটো হৈছে কাৰ্বনৰ বহু কাৰ্বন এটমছ মিলি লৈ পেলাই কয়লা সৃষ্টি হয় আৰু সেই কাৰ্বনে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া মানে কি হয় অক্সিজেন যেতিয়া পুৰি দিওঁ জ্বলাই দিওঁ তেতিয়া কি হয় অক্সিজেন গ্ৰহণ কৰিব আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিলে that is also a equation or example of the combination reaction okay and another example here is given a formation of water from hydrogen and oxygen so yata dia ase hydrogen আৰু oxygeনৰ লগত মিলি লৈ পেলাই H2O উৎপন্ন কৰিলে as a liquid form so that is also a example of combination reactions is not it so another example is example of exothermic reactions so exothermic এটা exothermic দিছে সেই exothermic নো কি হয় এন্ডত এটা দিয়া আছে পঢ়িছলে গম পাই যায় যে কি দিছে we also এটো দিয়া আছে in a simple language we can say that when two or more substances এখিনি already মই ডিসকাস কৰিলো what is the combination reactions হেটো দিয়া আছে so we second তাৰ পিছৰ প্যাৰাগ্ৰাফটো দিয়া আছে next প্যাৰাগ্ৰাফত দিয়া আছে we also observe that a large amount of heat is evolved মানে এটা প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হ'ল এতিয়া গম পালো যে this makes the reactions mixtures warm so reactions in which heat is released along the formation of products are called the exothermic reaction so এতিয়া গম পালা কি দিছে যদি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে বা হিট ইভলভ হয় বা হিট প্ৰডিউস হয় তেনেকুৱা ধৰণৰ ইকুৱেশ্যনক আমি কি বুলি ক'ম exothermic reaction বুলি ক'ম অসমীয়াত ইয়াত কি আছিল মই পাহৰিলো বাৰু but I will give it back to you later okay so মই পাছত কৈ দিম exothermic reactions কি আছে পাহৰিলো কিবা এটা আছিল মনত পৰা নাই since I am also a background Assamese background হয় মই Assamese backgroundতে পঢ়ি আহিছো কিন্তু তথাপিও exothermic বহুত দিন হ'ল মই পঢ়া নাছিলো তাৰ কাৰণে exothermic ঠিক মনত পেলাব পৰা নাই তথাপিও মই কৈ দিম বাৰু কমেন্ট বক্সত exothermic আৰু বা তোমালোকে কিতাপখন যদি এনেকুৱা এইটো পেজত চালে গম পাবা এটো কোনটো পেজ আছিলে 7 নম্বৰ পেজত এটো exothermic কি দিয়া আছে তাতে গম পাবা মোক ঠিক মনত পেলাব পৰা নাই পাহৰিলো সো যি নহওক exothermic তাতে দিয়া আছে চাবা গম পাবা এটো জাস্ট এক্সাম্পল মোক ডেফিনিশন কলোৱে যে যিকোনো যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন কৰে তেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াক আমি কি বুলি ক'ম exothermic reactions বা হেতু অসমীয়াতে ঠিক মনত পেলাব পৰা নাই মই যি নহওক মই কৈ দিম বাৰু তাৰপিছত কি দিছে বাৰ্নিং অফ এ নেচাৰেল গেছ সো নেচাৰেল গেছ CH4 that will be the chemical reactions of natural gas so natural gas যেতিয়া জ্বলাই দিয়ে বাৰ্নিং কৰা মানে কি হয় অক্সিজেনৰ লগত বিক্ৰিয়া হয় হেতু জানি থোৱা উচিত
বাৰ্নিং কৰা মানে অক্সিজেনৰ লগত বিক্ৰিয়া হয় চ' CH4 যেতিয়া পানীৰ লগত অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে আৰু পানী গেছিয়াছ পানী মানে ৱাটাৰ ভেপাৰ মানে কি হয় ৱাটাৰ ভেপাৰ উৎপন্ন কৰে জলীয় বাষ্প উৎপন্ন কৰে সেইটো গেছিয়াছ ষ্টেজত থাকে হয়নে চ' তেনেকুৱা ধৰণৰ উৎপন্ন কৰে সেইকাৰণে ইয়াত নেচাৰেল গেছবোৰ জ্বলালে বায়ু প্ৰদূষণ হয় অৰ্থাৎ কাৰ্বন ডাই অক্সাইড এটা বায়ু প্ৰদূষণৰ উৎস হয় নহয় সেইটো যি নহওক সেয়া নহয় এইটো জাষ্ট আমি another example of the exothermic reactions বিষয়ে পালোঁ okay so next দিয়া আছে another example here we all know that we need energy to stay alive we get the energy from the food we eat during digestion so ইয়াতে ডাইজেশ্যনৰ বিষয়ে কৈছে আমি অলৰেডি আগত পাইছিলোঁ ইয়াত তথাপিও ইয়াত কৈ দিছোঁ যে ফুড ইজ ব্ৰকেন ডাউন ইনটু দ্য চিম্পলাৰ ছাবষ্টেঞ্চ দেট ইজ কল্ড দ্য ডাইজেশ্যন অফ দ্য ফুড অ'কে চ' সেইটো কি কৈছে ফৰ এক্সাম্পল ৰাইচ পটেটছ এণ্ড ব্ৰেড কণ্টেইনছ কাৰ্বহাইড্ৰেটছে আমাক কি কৰে শক্তি যোগায় বা আমাক এনাৰ্জি প্ৰডিউচ কৰে সেইটো আমি অলৰেডি ডিছকাছ কৰিছিলোঁ বা ডিছকাছ এতিয়ালৈকে কৰা নাই কিন্তু তোমালোকে অলৰেডি ইন দ্য প্ৰিভিয়াছ ক্লাছেছ আমি অলৰেডি গম পালা okay so পাই আহিছা these carbohydrates are broken down to the form of glucose these glucose combinations with the oxygen in the cells of our body and provides energy এতিয়া গম পালা কেনেকৈ আমাক এনাৰ্জি প্ৰডিউচ কৰে কাৰ্বহাইড্ৰেটছে কি হয় যেতিয়া ডাইজেশ্যন আৰম্ভ হয় তেতিয়া কি হয় এই কাৰ্বহাইড্ৰেটছ কি হ'লে ৰূপান্তৰ হৈ যায় গ্লুক'জলৈ ৰূপান্তৰ হৈ যায় আৰু এই গ্লুক'জে হৈছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যি আমি উশাহত লওঁ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি চেলত থকা আমাৰ বডিত থকা যিবোৰ কোষ চেল এণ্ড প্ৰভাইডছ দ্য এনাৰ্জি সেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যিটো পাওঁ সেইটো হৈছে এনাৰ্জি অ'কে তাৰ লগতে আমি বহুতো পদাৰ্থ উৎপন্ন হয় গ্লুক'জ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড লগতে পানী লগতে এনাৰ্জি আমাক প্ৰডিউচ কৰে okay so another example is here decomposition of vegetables matter into compost is also an example of the exothermic reaction and that's our thing and in the next page what is given here in the next page okay and this is will be the next page so আমি already discussed আমাক শেষ কৰিলোঁ combination reactions কি হয় এতিয়া next আমি আগবাঢ়ো decomposition reactions হয় so আজি এতিয়া গম পাম কি পঢ়িম decomposition reactions আৰু ইয়াক আমি কি বুলি ক'ম বিয়োজন so মোৰ ইয়াতে লিখিবলৈ দিগদাৰ হৈছে বিয়োজন okay so বিয়োজন বিক্ৰিয়া বা সংযোজন আৰু বিয়োজন বিক্ৰিয়া decomposition so decomposition বিয়োজন বিক্ৰিয়াত কি হয় তাৰ ঠিক কম্পজিশ্যনৰ উল্টা কম্পজিশ্যনত কি হয় দুটা বা তাতোধিক পদাৰ্থ বিক্ৰিয়ক মিলি লৈ পেলাই এটা ছিংগুলাৰ সামগ্ৰী বা প্ৰডাক্টছ ক্ৰিয়েট কৰে দ্যাটছ উইল বি কল্ড দ্য কম্পজিশ্যন ৰিয়েকশ্যন এতিয়া ডিকম্পজিশ্যন ৰিয়েকশ্যন কি হয় এটা ছিংগুলাৰ তোমাৰ প্ৰডাক্টছ থাকে সেইটো কি হয় এটা সৰু সৰু কেইবাটাও পদাৰ্থলৈ ৰূপান্তৰ হৈ যায় অ'কে চ' সেই ৰূপান্তৰ কৰোঁতে এটাতো কিবা এটা সহায় প্ৰয়োজনেই হ'ব চ' সহায়ত কি কৰিছে হিট প্ৰডিউচে কৰে বেছিভাগ ডিকম্পজিশ্যন ৰিয়েকশ্যনত চ' ইয়াতে কি দিছে ফেৰাছ ছালফেট ৰাসায়নিক সংকেত হৈছে 2FeSO4 আৰু যেতিয়া সেই ফেৰাছ ছালফেটক হিট প্ৰডিউচ কৰে তাপ দিয়ে তেতিয়া কি হয় ফেৰিক অক্সাইডলৈ ৰূপান্তৰ হৈ যায় আৰু লগতে SO2 আৰু লগতে SO2 এটা গেছ SO3 আৰু SO2 হেং মাৰিলে অ'কে SO2 আৰু SO3 উৎপন্ন কৰে এতিয়া গম পালোঁ অ'কে এতিয়া ঠিক আছে চ' ডিকম্পজিশ্যন ৰিয়েকশ্যনত আমি গম পালোঁ যে কি হয় এটা সাধাৰণ সামগ্ৰী হিট প্ৰডিউচ কৰিলে কি হয় এটা কেইবাটাও সৰু সুৰা পদাৰ্থলৈ বা ছাবষ্টেঞ্চলৈ ৰূপান্তৰ হৈ যায় সেইটোকে কি হয় তেনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কি বুলি ক'ম ডিকম্পজিশ্যন ৰিয়েকশ্যনছ বুলি ক'ম অ'কে চ' সেইটো দিয়া আছে ইন দিছ ৰিয়েকশ্যনছ ইউ কেন অবজাৰ্ভ ডেট এ ছিংগল ৰিয়েক্টেঞ্চ ব্ৰেক ডাউন টু গিভ চিম্পলাৰ প্ৰডাক্টছ দিছ ইজ এ ডিকম্পজিশ্যন ৰিয়েকশ্যনছ অ'কে চ' সেইটোৱে হয়
সিম্পল হয় কি হয় এটা প্ৰডাক্ট সিঙ্গল ৰিয়েক্টেন্স হয় সিঙ্গল ৰিয়েক্টেন্স থাকে তাত বিক্ৰিয়ক এটাই থাকে তাৰ পাছত তাত হিট প্ৰডিউস কৰিলে তাত কি হয় সৰু সৰু সিম্পলৰ প্ৰডাক্টস বা সামগ্ৰীলৈ ৰূপান্তৰ হৈ যায় সো দ্যাট টাইপ অফ ইকুৱেল ৰিয়েকশনস উইল বি কল্ড ডিকম্পোজিশন ৰিয়েকশনস ওকে সো ফেৰাছ সালফেটস ক্ৰিস্টেলস আছে তাত কি হয় heat produce কৰিলে আমি কি হয় color heat and the color of the crystal changes in it then decomposition to the ferric oxide তাৰ লগতে সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড অৰ্থাৎ মানে কি SO2 SO3 and ferric oxide is solid state ত আমি পাওঁ হেতুৱে হয় and what is given here আৰু দিয়া আছে এটা কি দিয়া আছে CaCO3 লাইমস্টোন তাক কি হয় এটা হিট প্ৰডিউস কৰিলে কি কৰে কুইক লাইম আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ হৈ যায় ইয়াতো কি হৈছে এটা সিঙ্গুলাৰ ৰিয়েক্টেন্স হয় তাত কি হয় হিট প্ৰডিউস কৰিছে তাৰ পিছত দুটা সিম্পলাৰ প্ৰডাক্টছলৈ ৰূপান্তৰ হৈ গৈছে সো দেন এনেকুৱা ধৰণৰ এটো ৰিয়েকচনক আমি কি বুলি কম ডিকম্পোজিশন ৰিয়েকচনস okay so and another example here is lead nitrate কি কৰিছে হিট প্ৰডিউস কৰোতে কি হৈছে lead oxide আৰু nitrogen dioxide আৰু oxygen gas প্ৰডিউস কৰিলে ঠিক আছে ইয়াত এক্টিভিটি দিয়া আছে এক্টিভিটি কিনে পঢ়ি যাবা এটা কি দিয়া আছে আৰু নেক্সট আমাৰ কি দিছে and another is example of that AgCl মানে কি হয় silver chloride sunlight যেতিয়া sunlight পৰে তেতিয়া কি হয় হিট প্ৰডিউস হলে তাত কি হয় সিলভাৰ আৰু ক্লোৰিন গেছলৈ ৰূপান্তৰ হৈ যায় আমি জানো যে সিলভাৰ কি হয় সলিড ষ্টেটত থাকে আৰু ক্লোৰিনটো গেছিয়াছ ষ্টেটত থাকে সো হে তেনেকৈ এটো হয় এটা সিঙ্গুলাৰ সাবস্টেন্স হয় যেতিয়া সৰু সৰু সিঙ্গুলাৰ প্ৰডাক্টস ৰিয়েক্টেন্স এটা এক্সাম্পল যে ডিকম্পোজিশন ৰিয়েকচনত এটা অকল এটাই ৰিয়েক্টেন্স থাকে আৰু তাৰপা কেবাটো সৰু সৰু প্ৰডাক্টছলৈ ৰূপান্তৰ হৈ যায় okay so simple হয় and another in the next silver bromide also behaves in the same way so a silver bromide sunlight পোৱাৰ পাছত silver আৰু bromide গেছলৈ ৰূপান্তৰ হৈ যায় okay so এইখিনি আছিল decomposition reactions and in the next আমি আলোচনা কৰিম দি displacement reactions okay so what is the meaning of the displacement reactions এটো কি হ'ব অসমীয়াত ক'ব গলে অপসাৰণ sorry এটা লিখিবলৈ অকমান অসুবিধা অপসাৰণ okay so অপসাৰণ বিক্ৰিয়া বুলি কয় কি হয় অপসাৰণ বা ডিসপ্লেসমেন্ট এই ওয়ার্ডটো পাই গম পোৱা যায় যে কি হয় এটা প্ৰডাক্টছে আন এটা প্ৰডাক্টছৰ লগত এটা জটিল বা জটিল প্ৰডাক্টছৰ লগত বিক্ৰিয়া কৰি এটা আনটোক ডিসপ্লেস কৰি পেলাই ইটোৰ তাৰ লগত যোনটো কম্বাইন হৈ থাকে প্ৰডাক্টটো থাকে ৰিয়েক্টেন্সটো থাকে তাৰ লগত বিক্ৰিয়া কৰি এটা নতুন প্ৰডাক্টছ ক্ৰিয়েট কৰে আৰু তাৰ লগত থকা যোনটো এটা আনাদাৰ যোনটো বিক্ৰিয়ক আছিল সেইটো পৃথক কৰি দিয়ে অপসাৰণ কৰি দিয়ে সো এক্সাম্পল ললে ভালকে বুজি পাবা এক্সাম্পল চালে গম পাম এটা দিয়া আছে আনাদাৰ এক্সাম্পল হিয়াৰ why does the iron এটো এক্টিভিটি দিয়া আছে 1.8 সো ভালকে আয়ৰন কি দিয়া আছে iron nails and copper sulfates solutions compared before and after experiment so yata ki dia ase why does the iron nails become the brownish in the color and blue color of copper sulfate solution fade so yata ki dise Fe mane ki hoy iron e copper sulfate or logot bikriya kori কি উৎপন্ন কৰিছে ফেৰাছ সালফাইড উৎপন্ন কৰিলে আৰু লগতে কপাৰ যোনটো কপাৰ আছে হেতু পৃথক কৰি দিলে এটা দেখা গলে ভালকে চাবলে গম পাই যে আইৰনে এটা বাহিৰৰ সিঙ্গুলাৰ প্ৰডাক্টছ হয় সাবস্টেন্স হয় হয়নে তা ইয়াত কিন্তু কপাৰ সালফেট বুলি কলে দুটা বা তাতোধিক প্ৰডাক্টছ মিলি লৈ পেলাই এটা জটিল প্ৰডাক্টৰ সৃষ্টি হৈ আছিল কি হয় তাত Fe আহি লৈ পেলাই কপাৰক উলিয়াই পঠাই দিলে তাৰপিছত পঠাই দি কি কৰিছে Fe SO4 মানে কি Fe SO4 লগত বিক্ৰিয়া কৰি এটা আইৰন সালফেট উৎপন্ন লগত প্ৰডাক্টছ উৎপন্ন কৰি দিলে তাৰ কি হয় আইৰনে কপাৰক অপসাৰণ কৰি দিলে ডিসপ্লেসমেন্ট কৰি দিলে
হয়নে সো সেইটোৱে এনেকুৱা ধৰণৰ ৰিয়েকশ্যনছবোৰক আমি কি বুলি ক'ম ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনছ বুলি ক'ম এটা আহিলৈ বাহিৰৰ পৰা আহি লৈ পেলাই তাত এটা ধুনীয়াকৈ কম্বাইন হৈ এটা ধুনীয়াকৈ আছে সেই কম্বিনেশ্যনটো ভাঙি লৈ পেলাই এটাক উলিয়াই পঠাই দিলে তাৰপাছত উলিয়াই লৈ পেলাই সি নিজৰ তাত সোমাই গ'ল মানে এনেকুৱা কেনেকুৱা হ'ব বাহিৰৰ পৰা এটা মানুহ আহিলে এটা ঘৰত ধুনীয়াকৈ থাকে মানুহ সেই তাৰ ঘৰটোত থকা মানুহখিনিৰ ভিতৰত এজনক উলিয়াই লৈ পেলাই এই বাহিৰৰ পৰা অহা মানুহজন সদস্য হৈ গ'ল সো কেনেকুৱা হ'ব এইটো ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনছ বুলি ক'ম তেনেকুৱা ধৰণৰ ইকুৱেশ্যনৰ আৰু কেইবাটাও দিয়া আছে ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনছ জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰি জিংক ছালফেট আৰু কপাৰ উৎপন্ন কৰিলে ইয়াত আৰু কি দিয়া আছে PV মানে কি হয় লেডে কপাৰ ক্লৰাইডৰ লগত বিক্ৰিয়া কৰি লিড ক্লৰাইড আৰু কপাৰক উলিয়াই দিলে ইয়াৰ এই তিনিওটা ইকুৱেশ্যনৰ পৰা এটাই দেখা গ'ল যে কপাৰক উলিয়াই পঠাই দিলে মানে কি হ'ব এটা কপাৰ চাব গ'লে এটা কপাৰ উইক হ'ব লাগিব নিশ্চয় এটা মানে কি হয় কম মানে উইক থাকিব লাগিব কাৰণ আজিকালি দিনত বা আগৰ পৰাই দেখা গৈছে যে কি হয় দুৰ্বল হ'লে মানুহে সুবিধা লয় হয় দুৰ্বল হ'লে সুবিধা লয় তেনেকুৱা ধৰণৰ হয় ইয়াতে কি কৰিলে প্ৰত্যেকবাৰে কপাৰক উলিয়াই দিলে এটা বেলেগ বেলেগ পদাৰ্থ আহি লৈ পেলাই তাৰ কপাৰে যিটোৰ লগত ধুনীয়াকৈ কম্বাইন কৰি আছিলে সেইটোৰ লগত বিক্ৰিয়া কৰি নতুন এটা প্ৰডাক্ট সৃষ্টি কৰিলে আৰু কপাৰক বাহিৰলৈ কৰি দিলে চ' ইয়াৰ পৰা কি গম পাম নিশ্চয় কপাৰটো দুৰ্বল অৰ্থাৎ মানে কি জিংক লেড আৰু আইৰণ সেইবোৰ হয় মোৰ ৰিয়েক্টিভ এলিমেণ্টছ দেন দ্য কপাৰ সেইটোৱে হ'ল কি কৈছে মই যে কৈছিলোঁ যে কপাৰ লেছ ৰিয়েক্টিভ হয় বেলেগৰ লগত অতি সহজে ৰিয়েক্ট নকৰে বা মানে কি হয় এলেহুৱা টাইপৰ হয় তাৰ লগত বিক্ৰিয়া কৰিবলৈ আহিলে হ'ব মই বিক্ৰিয়া কৰিম তেনেকুৱা ধৰণৰ থাকি যাব কিন্তু কি হয় আইৰণ জিংক আৰু লেডবোৰ কি হয় বেছি ৰিয়েক্টিভ হয় মানে কি হয় মই তাত সোমামেই বা মই জোৰ জবস্তি মানে বেছি পাৱাৰফুল হয় মই সোমামেই বা মই ৰিয়েক্ট কৰিমেই তেনেকুৱা ধৰণৰ মেণ্টেলিটি বা তেনেকুৱা ধৰণৰ থাকে চ' সেইটো কাৰণে মই গম পালোঁ যে জিংক হওক বা আইৰণ হওক বা লিড হওক মোৰ ৰিয়েক্টিভ এলিমেণ্টছ দেন দ্য কপাৰ okay so they displace copper from its compounds okay so এনেকুৱা ধৰণৰ ইকুৱেশ্যনক আমি কি বুলি ক'ম ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনছ এণ্ড ইন দ্য নেক্সট উই উইল ডিছকাছ এবাউট দ্য ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন চ' ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনটো কি হয় চ' ইয়াতে আমি গম পালোঁ এটা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনত কি হয় এটাই আহিলৈ আনটোক উলিয়াই লৈ পেলাই বেলেগ তাৰ লগত যোনটো লগ লাগি আছিলে সেইটোৰ লগত বিক্ৰিয়া কৰি নতুন পদাৰ্থ সৃষ্টি কৰিলে আৰু এইটোক বাহিৰ কৰি দিলে এটাক হয় কিন্তু ইয়াত ডাবল ডিছপ্লেচমেণ্টত কি হয় দুটা অপসাৰণ হয় মানে কি হয় ইণ্টাৰচেঞ্জ হ'ব ইয়াতে চালে এক্সাম্পলটো চালে ভালকৈ বুজি পাবা ইয়াতে দিয়া আছে এক্সাম্পলটো ভালকৈ দিয়া আছে কি দিয়া আছে উই উইল অবজাৰ্ভ ডেট ইয়াতে এক্টিভিটিও দিয়া আছে এক্টিভিটিত কি দিছে টেক এবাউট 3 ml অফ ছ'ডিয়াম ছালফেট সলিউশ্যন ইন এ টেষ্ট টিউব ছ'ডিয়াম ছালফেটৰ এটা সলিউশ্যন ইয়াত ল'লে টিউব এটা টেষ্ট টিউব এটাত ইন এনাডাৰ টেষ্ট টিউব টেক এবাউট 3 ml অফ বেৰিয়াম ক্লৰাইড সলিউশ্যন তাতে আকৌ মিক্স কৰি দিলে কি কৰিলে বেৰিয়াম ক্লৰাইড এটা বেলেগ এটা মানে যিটো লিকুইড হয় সেইটো মিক্স কৰি দিলে এতিয়া মিক্স কৰি দিয়াৰ পৰা আমি কি গম পাম যি ছ'ডিয়াম ছালফেট বেৰিয়াম ক্লৰাইডৰ লগত মিলি লৈ পেলাই বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰিলে এটা চালে দেখা গৈছে যে কিবা ইণ্টাৰচেঞ্জ কৰা নিচিনা লাগিলে ক্ৰছ মাল্টিপ্লিকেশ্যন মানে ছ'ডিয়ামে প্ৰথমতে ছ'ডিয়াম ছালফেট আছিলে আৰু বেৰিয়াম ক্লৰাইড আছিল লাষ্টত কি হৈ গ'লগৈ ছ'ডিয়ামে ক্লৰাইড হৈ গ'ল আৰু বেৰিয়াম ছালফেট হৈ গ'ল মানে কি হ'ল ইয়াত কি হৈছে Na ক্লৰিনক লগত বিক্ৰিয়া কৰি ক্লৰিনক উলিয়াই আনি পেলাই হেৰি কৰি দিলে ৰিয়েক্ট কৰি নতুন পদাৰ্থ সৃষ্টি কৰিলে আৰু তাৰ লগত থকাটো এৰি দিলে ডিছপ্লেচ কৰি দিলে আৰু সেই ডিছপ্লেচ হোৱা পদাৰ্থটো অকলে নাথাকি আকৌ তাৰ লগত মিলি গ'ল চ' ইয়াৰ পৰা কি গম পাম ক্ৰছ মাল্টিপ্লিকেশ্যন বা মানে কি হয় ইণ্টাৰচেঞ্জ এটাৰ লগত এইটোৱে ইণ্টাৰচেঞ্জ কৰি লৈ পেলাই মানে ভালকৈ আছে আৰু ইয়াত যাতে চাগে অশান্তিত আছিল চাগে সেই অশান্তি দূৰ কৰিবলৈ এইটো শান্তি কৰি পাবলৈ এটা আনটোৰ লগত বিক্ৰিয়া কৰি এটা এতিয়া সুস্থিৰ এটা পদাৰ্থ এটা ষ্ট্ৰং পদাৰ্থ ক্ৰিয়েট কৰিলে চাগে অ'কে চ' ষ্ট্ৰং বণ্ডিং হিচাপে পালোঁ এতিয়া কি লাষ্টত পালোঁ বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড চ' ছ'ডিয়াম ক্লৰাইড জানাই কি হয় আমি অলৰেডি ডেইলি ইউজ কৰি থাকোঁ সাধাৰণ লৱণ বুলি কওঁ সাধাৰণ নিমখ চ' ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনছ আমি পঢ়িলোঁ এতিয়া নেক্সট আমি কি পঢ়িম অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন অ'কে চ' অক্সিডেশ্যন এণ্ড ৰিডাকশ্যনছ কি হয় অক্সিডেশ্যন জাষ্ট আমি ৱৰ্ডটো শুনিলেই হ'ল কি গম পাম অক্সিডেশ্যনছ মানে কি হয় যিকোনো এটা ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন
অক্সিজেন এড হৈ এটা নতুন পদাৰ্থ ক্ৰিয়েট কৰে তেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াক আমি কি বুলি ক'ম অক্সিডাইজেশ্যন বা জাৰণ বুলি ক'ম আৰু বিজাৰণ হ'ল ৰিডাকশ্যন বিজাৰণত কি হয় ইয়াত পানী কি হয় ইয়াত হাইড্ৰজেন গেছ লগ হয় চ' অক্সিডেশ্যনত কি হয় অক্সিডেশ্যনত মানে জাৰণত অক্সিডাইজেশ্যন বা জাৰণত আমি কি হয় অক্সিজেন লগ হয় কোনো এটা পদাৰ্থৰ লগত বিক্ৰিয়কৰ লগত কিন্তু ৰিডাকশ্যনৰ লগত কি হয় ৰিডাকশ্যনত হয় হাইড্ৰজেন গেছো লগ হয় ইয়াতে দিয়া আছে CO মানে কি হয় কপাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰিলে মানে কি হয় অক্সিজেন লগ হয় আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমি হিট প্ৰডিউচ হয় ওকে চ' হিট প্ৰডিউচ কৰিব লাগিব তেতিয়াহে আমি নতুন এটা ছাবষ্টেঞ্চ পাম ওকে প্ৰডাক্টছ পাম চ' ইয়াতে কি হয় নেক্সট ৰিডাকশ্যন ফৰ্মুলাত কি হয় CuO কপাৰ অক্সাইড ইয়াতে যিটো সৃষ্টি হ'ল সেই কপাৰ অক্সাইডে আকৌ হাইড্ৰজেন গেছৰ লগত বিক্ৰিয়া কৰি কপাৰটো আৰু এক্সট্ৰা কৰি লৈ পেলাই হাইড্ৰজেন গেছ উৎপন্ন কৰি দিলে চ' ইয়াতে কি হ'ল হাইড্ৰজেন গেছ নহয় পানী H2O পানী উৎপন্ন কৰিলে চ' if substance gains oxygen during a reaction is said to be the oxidized. If a substance lose the oxygen during a reaction that will be the reduced. Okay, so এনেকুৱা ধৰণৰ কি হৈছে এইটো নেক্সট আমি কি পাইছোঁ হাইড্ৰজেন গেছ যোগ হৈছে তাৰ লগতে কি হয় অক্সিজেনটো হেৰুৱাইছে নাই চ' অক্সিজেন যিবোৰ লুজ কৰে হেৰুৱাবলগীয়া হয় যিবোৰ ৰিয়েকশ্যনত তেনেকুৱা ধৰণৰ ৰিয়েকশ্যনক আমি কি বুলি ক'ম ৰিডাকশ্যনছ বুলি ক'ম অ'কে চ' সেইটোৱে দিয়া আছে আৰু আমি ৰেডক্স ৰিয়েকশ্যনছৰ বিষয়ে আমি পাম ৰেডক্স ৰিয়েকশ্যন হৈছে যিবোৰ ৰিয়েকশ্যনত অক্সিডেশ্যন আৰু ৰিডাকশ্যন যিটো একেলগতে হয় ইয়াতে চাব গ'লে ইয়াতে দিয়া আছে আনাদাৰ এক্সাম্পল হিয়াৰ ইয়াতে কি দিছে CuO আৰু হাইড্ৰজেন গেছৰ লগত লগ লাগি কি হয় কপাৰ আৰু পানী উৎপন্ন কৰিলে চ' ইয়াতে কি হ'ল কপাৰে কি হয় অক্সিজেন লুজ কৰি দিলে মানে কি ৰিডাকশ্যন হ'ল আৰু হাইড্ৰজেনে কি হয় পানী অক্সিজেনৰ লগত লগ হৈ লৈ পেলাই পানী উৎপন্ন কৰিলে মানে কি হয় ইয়াত অক্সিজেন প্লাছ হ'ল চ' এইটো কি হয় অক্সিডাইজেশ্যন চ' এনেকুৱা ধৰণৰ অক্সিডাইজেশ্যন আৰু ৰিডাকশ্যন ফৰ্মুলা ৰিয়েকশ্যনছ একেলগে সংঘটিত হয় তেনেকুৱা ধৰণৰ ৰিয়েকশ্যনক আমি কি বুলি ক'ম ৰেডক্স ৰিয়েকশ্যনছ বুলি ক'ম অ'কে চ' ইয়াতে আনাদাৰ এক্সাম্পল দিয়া আছে ইয়াতে পঢ়ি যাবা চ' ইন নেক্সট পেজ আমি দিয়া আছে ইয়াতে have you observed the effect of oxidation reactions in every life so ইয়াতে দিয়া আছে বেছি টান দিয়া নাই কোৰেশ্যন দিয়া আছে আৰু ৰেঞ্চিডিটি দিয়া আছে ইয়াতে ভালকৈ দিয়া আছে ভালকৈ পঢ়ি চাবা বেছি টান নহয় চ' বুজি পাই যাবা ইমান টান নহয় আৰু কুৱেশ্যনছবোৰ মই ট্ৰাই কৰিম সেইখিনি প্ৰভাইড কৰিবৰ কাৰণে অ'কে চ' অলপ টাইম লাগিব কুৱেশ্যনছবোৰ প্ৰডাক্ট হেৰি কৰিবলৈ আৰু তোমালোকে যদি বিচাৰা ডেইলি আপডেটছ পাবলৈ কাৰণে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেল আছে জইন কৰিব পাৰা ফেচবুক চেনেল পেজ আছে জইন কৰিব পাৰা অ'কে চ' এইটোৱে আজি তেনেহ'লে এই আমাৰ ফাৰ্ষ্ট যিটো চেপ্টাৰ আছিলে কি আছিলে নামটো কি বুলি কয় কেমিকেল ৰিয়েকশ্যনছ আৰু ইকুৱেশ্যনছ আমি অলৰেডি কমপ্লিট কৰি দিলোঁ অ'কে চ' হোপ তোমালোকে মানে বুজি পালা চাগে কি আছিলে কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ কি হয় আমি তোমালোকে আশা কৰোঁ সকলোৱে বুজি পালা চ' যদি কিবা ডাউট আছে কিবা এইটো পঢ়াই দিওঁতে কিবা যদি থাকি গ'ল পঢ়াবলৈ বা কিবা ডাউট থাকি গ'ল তেনেহ'লে ইউ কেন আস্ক মি উইথাউট এনি হেজিটেশ্যন অ'কে কোনো ধৰণৰ হেজিটেট নোহোৱাকৈ কমেণ্ট কৰি জনাবা বুজি পাইছা নাই পোৱা অ'কে চ' ইমানেই আছিলে চ' নেক্সট আমি চেপ্টাৰ 2 পঢ়িম চ' আজিলৈ ইমানলৈকে আছিলে চ' টিল দেন বাই থেংক ইউ আৰু লগতে যদি পঢ়াতে ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব পাৰা যাতে মই যি আপডেটছ দিম লগে পাব পাৰা ঠিক আছে সেয়াই আছিলে চ' আজিলৈ ইমানতে চ' টিল দেন বাই থেংক ইউ